हेलो एवरीवन और नमस्कार। तो आज स्पेशल भिडिओ तो रातिर फिल्ड देखाम। रातिर फिल्डर लगत मोर किछुमान स्पेशल लगर आइছে आमार उसरे मुकालमार। तो आमार रिजर्टखन मुकालमार एकदम उसर जुने जुने नासाने तो मैं सुधु सबके केनेकुवा लागिছে आहि बा आहि থাকে ইহতে তো মই অনেষ্ট ৰিভিউটো শুনি চাও কেনেকুৱা লাগে তোমালোকে এবাৰ চিনাকি কৰাই দিয়া। হাই মোৰ নাম নামুল হক। ভাল লাগিছে আজি বহুত আহি কেনে আগতো আহিছে এতিয়া বহুত লাইটিং সাইটিং হৈছে তাৰ মানে আৰু বহুত ডিজাইন চিজন বনাইছে খৰচৰ বনাইছে ভাল লাগিছে আৰু মোৰ লগৰ এটা হৈছে এই মিজাফৰ মোৰ নাম বিকাশ মানে মোটামুটি বহুত ধুনীয়া পৰিৱেশ আহি বহুত ভাল লাগিছে আৰু আহিম নিশ্চয় আৰু এইবিলাক চিনাকি কৰাই দিয়া। নাম নিগাজন ভাল লগা হৈছে। তো এতিয়া আমি লাইটিংটো আৰু বেছি বাঢ়াই দিছোঁ। তো আপোনালোকক সেইকাৰণে আজি গোটেই ৰাতিৰ পৰিৱেশবোৰ দেখাই আছোঁ। তো আগৰ ভিডিঅ'টো আমি দেখাওঁ, আজিও আৰু দেখাই আছোঁ গোটেইকেইটাৰ লগতে। কোৱা কেনেকুৱা পাইছে চিনাকি কৰি দিয়া। মই মিৰ্জাফৰ আলি মোবাইলত দেখি আছোঁ ভিডিঅ'বিলাক আজি ৰিয়েল লাইফত দেখালোঁ বহুত ভাল লাগিছে ভিডিঅ'টো। আপোনালোকেও এনেকৈ আহিব আহি মানে আপোনালোকে যোনে আগত আহিছিল বা বহুত দিন অহা নাই তো এতিয়া ডিফাৰেঞ্চটো ক'ব কাৰণ সিহঁতৰ বহুত আগতেও আহিছিল মাজে মাজে তাৰপিছত যেনেকৈ ক'লে যে আগতে ভাল লাগি আছিল কিন্তু এতিয়া বেছি ভাল লাগিছে কাৰণ আমি লাইটিংটো আৰু বেছি বাঢ়াই দিছোঁ কাৰণ এতিয়া আহি আছে ঠাণ্ডাৰ দিন আৰু ঠাণ্ডাৰ দিন মানে হ'ল ৰাতিৰ পৰিৱেশটো এনজয় কৰাৰ লগত কেম্পিং হওক ৰাতিৰ থকা ৰুমৰ হওক। তো সেইকাৰণে ভাবিছোঁ আমাৰ দিনত আমি শ্ব' কৰি আছোঁ আমি ৰাতিৰ পৰিৱেশটো আগতে লাইটিং বেছি বাঢ়া নাছিলোঁ মানে এবাৰ ইমান বেছি লাইটিং বাঢ়াইছোঁ য'ত আপোনালোকে গধূলি আহি বহুত শান্তি আৰু এনজয় কৰিব। তো তোমালোকক গোটেই জেগাখিনিতো এতিয়া কেনেকুৱা হৈছে লাইটিং চাইটিং বহুত ধুনীয়া। আশা কৰোঁ আপোনালোকে আহিও বহুত মানে ভাল পাব ৰাতিৰ পৰিৱেশটো গোটেইখিনি দেখাম লগত খানা চানা চব থাকে আৰু আমাৰ আপোনালোকে যদি আগতে ফোন কৰি আহে তো আমাৰ এনেই 8টালৈ খোলা থাকে। তো আপোনালোকে যদি কিবা স্পেচিয়েল কাৰণ বা বাৰ্থডে পাৰ্টি চেলিব্ৰেশ্যন থাকে বা আপোনালোকে কিবা এনিভাৰ্চাৰী থাকে য'ত আপোনালোকে বেছি বোলে 15-20 জন মানুহ হয় তেতিয়া আমি লাগিলে আমি ৰাতি 10টালৈও আমি থাকিম আপোনালোকৰ কাৰণে আৰু লগত আমাৰ গোটেই ফেচিলিটি আছে আপোনালোকে দেখিছে। তো এনেকৈ আশা কৰোঁ আপোনালোকে আহি ভাল পায়। থেংক ইউ।